নমস্কাৰ বন্ধুসকল, আজি আমি এনে এখন ঠাইলৈ গৈ আছো যিখন ঠাই ক'বলৈ গ'লে অত্যন্ত ভয়ানক। আমি এতিয়া হ্ৰদলৈ গৈ আছো। হ্ৰদটোৰ নাম নীলাপানী হ্ৰদ। নগাঁও জিলাৰ কঁঠালগুৰি অঞ্চলত সেই হ্ৰদটো আছে। আজিৰ দিনটোত এটা এডভেঞ্চাৰ হ'ব বুলিয়ে ভাবিছোঁ আৰু সেই হ্ৰদটোলৈকে গৈ আছোঁ। ব'লক আমাৰ লগত আপোনালোকো আহক, একেলগে আগবাঢ়ো ব'লক। নীলাপানী হ্ৰদলৈ গৈ আছোঁ। আমি 4জন বন্ধু, সত্যজিৎ, পিছপিনে আছে হিমান, সোঁপিনে আছে বীৰমণি, চবে হাই এটা দিম। আমাৰ ড্ৰাইভাৰ সত্যজিৎ। প্ৰায় 23 কিলোমিটাৰ নগাঁও টাউনৰ পৰা আমি পুৰণিগুদাম হৈ সোমাম। পুৰণিগুদাম হৈ আমি কোন দিশত সোমাম? এইটো এইপিনে দক্ষিণ হ'ব ন? অঁ, আমি পুৰণিগুদামৰ পৰা দক্ষিণ নোমোৱা হৈ সোমাম। পুৰণিগুদাম পালোহি। এতিয়া আমি দক্ষিণ দিশত গৈ আছোঁ। আমি কঁঠালগুৰি অঞ্চল পালোহি। এতিয়া এটি পাহাৰৰ কাষেৰে আমি আগবাঢ়িম। পাহাৰৰ নামনি অংশত 2-1 ঘৰ মানুহৰ বসতি দেখা গৈছে, কিন্তু পাহাৰৰ ওপৰলৈ কোনো জনবসতি নাই। আমি পাহাৰৰ ওপৰেৰে গৈ আছোঁ। অলপ দূৰ যাব লাগিব, প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব চাগে। তাৰপিছতেই আমি হ্ৰদটো পাম। একদম নিমামা অঞ্চল, কোনো মানুহ নাই, জীৱ জন্তু নাই, একো নাই। তথাপি এডভেঞ্চাৰ হিচাপে ভালেই লাগিছে। কিবা এটা যেন আৱিষ্কাৰ কৰিবলৈ গৈ আছোঁ তেনেকুৱা লাগিছে। এটি লংলঙীয়া ৰাস্তা আৰু জংঘল। আমি গৈ আছোঁ খোজকাঢ়ি কাঢ়ি। নীলাপানী হ্ৰদৰ নামটো শুনি আছিলোঁ, কিন্তু আজিলৈকে সাক্ষাৎ চকুৰে দেখা পোৱা নাই।
হ্ৰদটো দেখিবলৈ কেনেকুৱা একো আইডিয়া নাই কিবা এটি সুন্দৰ দৃশ্য দেখিম বুলি আগবাঢ়ি গৈ আছোঁ হ্ৰদটোৰ ওচৰ পাইছোহি যেন লাগিছে হয় তলত দেখা পোৱা গৈছে হ্ৰদটো এইটোৱে হ'ল আমি বিচাৰি অহা নীলাপানী হ্ৰদ সঁচাকৈ অপূৰ্ব অতি মনোৰম দৃশ্য অত্যন্ত সুন্দৰ হ্ৰদটো কিন্তু অলপ ভয় ভাৱ এটা লাগিছে যদিও ওপৰৰ পৰা দৃশ্য লৈছোঁ তথাপিও অলপ সাৱধানে কৰি আছোঁ মনত ভয় এটা লাগি আছে হ্ৰদটোৰ নামটো নীলাপানী কিয় ৰখা হ'ল সেইটো গম পোৱা নাই সম্ভৱ ওপৰৰ পৰা পানীখিনি নীলা দেখা পোৱা যায় কাৰণে চাগে ইয়াৰ নামটো নীলাপানী ৰখা হ'ল এই হ্ৰদটোৰ সৃষ্টি প্ৰাকৃতিকভাৱে হোৱা নাছিল কঁঠালগুৰি অঞ্চলত আচলতে পাথৰ কুঁৱাৰী আছে আৰু ইয়াৰে এই পাহাৰটোৰ পাথৰ ভাঙোতে লাহে লাহে এই হ্ৰদটোৰ সৃষ্টি হৈছিল হ্ৰদটো দ হৈ আহিব ধৰিলে এটা সময়ত পানী জমা হ'বলৈ ধৰিলে তেতিয়াৰ পৰা ইয়াত পাথৰ ভঙা কামটো বন্ধ হ'ল দেখিবলৈ অতি মনোৰম কিন্তু অতি ভয়ানক কাৰণ ইয়াত বহুতো দুৰ্ঘটনা হৈছে আজিলৈকে আগতে এইখিনি অঞ্চলত মানুহে পিকনিক খাইছিল কিন্তু পিছত যিহেতু বহুতো দুৰ্ঘটনা হ'ল ইয়াত সাঁতুৰি মাজ অংশলৈ আগবাঢ়ি গৈ বহুত মানুহ মৃত্যুমুখত পৰিল সেইটো কাৰণে এই অঞ্চলত পিকনিক খোৱাটো বন্ধ হ'ল কিন্তু হ্ৰদটি অতি মনোৰম আৰু চাবলৈ ভাল লগা বৰ্তমান আমি তললৈ আহিছোঁ হ্ৰদটোৰ পাৰলৈ আহিছোঁ পাৰৰ পৰা অলপ চাম আৰু আপোনালোকক দেখুৱাম পৰাপক্ষত পানীত ননমাই ভাল শুনাৰ মতে বহুত দ আছে এই হ্ৰদটো মাজ অংশত পানীৰ জোৰটো বহুত বেছি আৰু তললৈ টানি লৈ যায় বুলি শুনিছোঁ তথাপিও যদি আপুনি পানীত অলপ নামিব খুজিছে তেনে পাৰতেই নামিব পাৰে কিন্তু সাৱধান ভুলতেও মাজলৈ নাযায় শুনি আছিলোঁ দেখিবলৈ খুব সুন্দৰ বুলি সঁচাকৈ সুন্দৰ অতি সুন্দৰ আৰু লগতে অতি ভয়ানকো হয় হ্ৰদটো দেখি অলপ ভয় ভাৱ এটা বহুত জাগে বন্ধুসকল আপোনালোকক নীলাপানী হ্ৰদটো দেখুৱালোঁ এতিয়া ইয়াৰ পৰা আমি যাম লুংচুং চাহ বাগিচালৈ তাত এটি সুন্দৰ জলপ্ৰপাত আছে নামটো হদহদী জলপ্ৰপাত ইয়াৰ পিছৰ ভিডিঅ'টোত আমি তাতে লগ পাম আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবো কৰি থ'ব আৰু এনেকুৱা ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে গম পাবলৈ নটিফিকেশ্যন অল চিলেক্ট কৰি ৰাখিব তেন্তে এতিয়ালৈ আহিছোঁ ধন্যবাদ জয় অসম